নমস্কাৰ সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক যদি এই চেনেলটোত নতুন তেন্তে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে তলত থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি দিব যাতে আহি থকা প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ সন্মুখত পোনপ্ৰথমতে শ্ব' কৰিব পাৰোঁ। আৰু আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি গম পাইছে আজিৰ ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ লৈছোঁ, গতিকে দেৰি নকৰোঁ, আহক আৰম্ভ কৰোঁ। এতিয়া এইটো হৈছে এল্পছ গুডনেছ। এইটো মই purple.com পৰা পাৰচেজ কৰিছিলোঁ। এইটো ইয়াত আছে চন্দন পাউডাৰ, মুলতানী মিট্টি, নিম পাউডাৰ আৰু হালধি গুড়ি। এইকেইটা আমাৰ স্কিনৰ কাৰণে খুব বেছি ভাল। আপোনালোকে কেনেকৈ এইটো প্ৰয়োগ কৰি ঘৰতে নিজৰ ছালখনৰ ধুনীয়াকৈ কেয়াৰ ল'ব পাৰে, আপোনাৰ স্কিনখন লাইট কৰিব পাৰে, হোৱাইটনিং কৰিব পাৰে আৰু লগতে কেনেকৈ উজ্জ্বলতা বঢ়াব পাৰে ঘৰতে বহি আমি এইটো সহায়ত আজি জানিব পাৰিম। আৰু মই এইটো লগাই আপোনালোকক দেখাম আগত আৰু পিছত আপোনালোকৰ ৰিজাল্টটো সন্মুখত দেখাম। এতিয়া আহকচোন আৰম্ভ কৰোঁ। এইটো ইয়াৰ ভিতৰত আৰু এটা পেকেট থাকে, মই ইউজ কৰিছোঁ আগত, খুলি থোৱা আছে। ইয়াতে গোটেইকেইটা পাউডাৰ একেলগে মিক্স হৈ আছে। এইটো চাওক, পাউডাৰটো ধুনীয়াকৈ মিক্স কৰি থোৱা আছে গোটেইকেইটা পাউডাৰ। এইটো আমি এটা বাতি লাগিব, এখন চামুচ, লগত লাগিব অলপমান পানী। আমি ইয়াৰ পৰা বেছি নালাগে, 2 চামুচমান দিলেই হৈ যাব। 2 চামুচমান দিলেই আমাৰ এজনৰ কাৰণে ধুনীয়াকৈ হৈ যাব। এইখিনি মই ল'লোঁ, এইখিনি ল'লোঁ। এতিয়া ইয়াতে অলপ পানী দিম। পানীখিনি প্ৰথমতে সৰহকৈ দি নিদিওঁ, 2 চামুচ পানী দিছোঁ আৰু এইখিনি ভালকৈ লৰাই লৈছোঁ। আমাৰ যোনটো ঘৰত থাকে হালধি গুড়ি আমি খাবলৈ ব্যৱহাৰ কৰোঁ, সেইটো হালধি গুড়ি দিলে মুখখন বেছি হালধীয়া নিচিনা হৈ যায়। আচলতে সেইটো ডাইৰেক্টলি আমি দিব নালাগে স্কিনত। আৰু যোনটো পেকেটিং হালধি থাকে সেইটোতো একেবাৰে দিব নালাগে তাত, কাৰণ বিভিন্ন কেমিকেল মিলোৱা থাকে, মানে কালাৰ মিলোৱা থাকে, যিটো আমাৰ স্কিনৰ কাৰণে বেয়া হয়। এইখিনি হৈ গ'ল। এতিয়া এইখিনি আমি মুখত ধুনীয়াকৈ ফেচ পেকটো ইউজ কৰিম, এতিয়া লগাই পেলাই প্ৰায় 20 মিনিটমান সময় এইটো ৰাখিব লাগিব। তাৰপিছত ধুই দিলেই হ'ল। মুখত আপোনালোকে আগত একো ক্ৰীম চিম লগাই নল'ব, যদি লগাই থোৱা থাকে সেইখিনি ধুনীয়াকৈ ধুই ল'ব, তাৰপিছতহে পেকটো ইউজ কৰিব। আৰু চকুৰ কিনাৰলৈ আপোনালোকে নলগাব, কাৰণ সেইখিনি স্কিনটো বহুত কোমল থাকে। লাগি গৈছিলে, সেই কোমল স্কিনখিনিত লগাব নালাগে আচলতে, কাৰণ যেতিয়া শুকাই যাব, টানি ধৰিব, তেতিয়া কোমল স্কিনখিনিত লগালে বেয়া। স্কিনটো মানে অলপ টানি ধৰিলে দাগ বহাৰ চান্স থাকে। বহুত বেছি ধুনীয়া ৰিজাল্টছ আহে। আপোনালোকে খালি লগাওঁতে চকুত নলগাব। আৰু এইখিনি আমি এক্সট্ৰাকৈও লগাব পাৰোঁ। এসপ্তাহ আপুনি যদি একেৰাহে এই পেকটো লগায়, তেতিয়া আপুনি বিশ্বাস কৰক আপোনাৰ স্কিনত এনেকুৱা এটা ধুনীয়া গ্ল' আহিব, আপুনি মানে লগাই চালে গম পাব নিজে। মই ক'লে হয়তো বিশ্বাস নকৰিব পাৰে, কিন্তু নিজে ইউজ কৰি চাব। ঘৰত যদি এক্সট্ৰাকৈ আনি থোৱা চন্দন পাউডাৰ, ইয়াৰ লগত আপুনি বেচন এড কৰিব পাৰে, এল'ভেৰা জেল এড কৰিব পাৰে। প্ৰায় হৈ গৈছে লগাই পেকটো। এতিয়া আমি প্ৰায় 20 মিনিটমানৰ কাৰণে পেকটো এনেকৈ থাকিব দিম। 20-25 মিনিটমানৰ পিছত যেতিয়া টানি ধৰিব, একেবাৰে শুকাই যোৱালৈ ৰখিব নালাগে। অলপ যেতিয়া টানি ধৰিব, তেতিয়া আমি এখন তিতা কাপোৰ লৈ মোহাৰি দিম, নাইবা আমি ধুই দিলেও হ'ব। আহক ৱেইট কৰোঁ। 20 মিনিট হোৱা নাই, ৰখি আছোঁ। এয়া অলপ শুকাইছে আৰু অকণমান শুকালে এইখিনি চফা কৰি দিম। তাৰপিছত আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লগতে আপোনালোকে কেনেকুৱা ধৰণৰ স্কিনৰ কাৰণে টিপছ বা স্কিন কেয়াৰৰ টিপছ আপোনালোকে বিচাৰে মোক কমেণ্ট কৰিব, মই জনাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ।
আৰু ভাবিছোঁ যে এটা বেছিক মেকআপ টিউটৰিয়েলৰ ভিডিঅ' আপলোড দিম, যিটো ভিডিঅ' চাই আপোনালোকে মানে কোনো ধৰণৰ মেকআপ আৰ্টিষ্টৰ কোৰ্চ নকৰাকৈ, বিউটিচিয়ানৰ কোৰ্চ নকৰাকৈ নিজৰ মেকআপটো নিজেই ধুনীয়াকৈ সময়মতে আদায় কৰি ল'ব পাৰে, সেই বিষয়ে জানিব পাৰিব। আৰু এটা সামান্য বাজেটৰ ভিতৰত আপোনাৰ প্ৰডাক্টছখিনি থাকিব। সেই ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে তেন্তে মোক কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া এইখিনি হৈ লওক, আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। এয়া চাওক, আপোনালোকে নিজেই চাব পাৰিব স্কিনখন কিমান ধুনীয়াকৈ চাইন কৰিছে অথনিতকৈ। মই মুচি লৈছোঁ মুখখন গামোচা এখনেৰে। বিশ্বাস কৰক আপোনালোকে, অথনিতকৈ বহুত বেছি মানে কোমল অনুভৱ কৰিছোঁ আৰু চাইনিঙো আহিছে অলপ হ'লেও। আপোনালোকে ধৰিব পাৰিছে নাই মই গম পোৱা নাই কেমেৰাত, কিন্তু মানে বিশ্বাস কৰক, আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক, তেতিয়া নিজে গম পাব। মইতো ভালেই পাইছোঁ, আপোনালোকে কেনেকুৱা পালে জনাব মোৰ ভিডিঅ'টো। আৰু আপোনালোকে আহি থকা দিনবোৰত মোৰ কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ ধন্যবাদ।